কোনোবা এজন মানুহে কৈছিলে যে যদি আমাৰ ভাগ্য থাকে সেই বস্তুটো আপোনাৰ নিজে নিজে আমাৰ জীৱনত আহে, আৰু যদি আমাৰ ভাগ্য নাথাকে আমি যিমান চেষ্টা কৰিলেও সেই বস্তুটো আমি কেতিয়াও নাপাওঁ। যদিও আপোনাৰ জীৱনত সেই বস্তুটো কেতিয়াবা আহে, কিন্তু আপুনি ধৰি ৰাখিব নোৱাৰে আৰু গুচি যায়। সেয়ে জীৱনটো ইমান চিৰিয়াছলি কেতিয়াও নল'ব। আমাৰ মানুহৰ জীৱনটো আমি থাকিম কেইদিন, এদিন নহয় এদিন আমি যাবই লাগিব। ধনী হওক, দুখীয়া হওক, সুখী হওক, দুখীয়া হওক, কোনেও হাত সাৰি যাব নোৱাৰে। এদিন আমি এই সংসাৰৰ পৰা যাবই লাগিব। যদি আমাৰ জীৱনটো ইমানেই ভাল হয়, তেতিয়াহ'লে আমি আহোঁতে কান্দি কান্দি কিয় আহোঁ? আৰু যদি আমাৰ জীৱনটো ইমানেই বেয়া হয়, তেতিয়াহ'লে আমি যাওঁতে কিয় সকলোকে কন্দুৱাই থৈ যাওঁ? সেয়ে জীৱনটোত থকা কেইদিন ভালকৈ হাঁহি ফূৰ্তিত থাকক, বিন্দাছ থাকক। নিজৰ ওপৰত বিশ্বাস ৰাখক, আপোনাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখক আৰু আগুৱাই যাওক।